কৃষক বন্ধু ডিজি ব্লগৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত ধান খেতিত কিদৰে সাৰ প্ৰয়োগ কৰিলে অধিক উৎপাদন পাব পাৰি তাৰ বিষয়ে অকণমান ক'বলৈ লৈছোঁ। ধান খেতি লগোৱাৰ 20 পৰা 25 দিনৰ পিছত কি সাৰ আৰু কেনেকৈ প্ৰয়োগ কৰিলে আমি খেতিয়কজনে অধিক উৎপাদন পাব পাৰোঁ। কাৰণ আমি খেতি কৰোঁতে বহুত টকা খৰচ কৰি খেতি কৰিবলগীয়া হয়। প্ৰত্যেকজন খেতিয়কে বিচাৰে আমি কৰা ধান খেতি ভাল হওক আৰু আমি অধিক উৎপাদন পাওঁ। কাৰণ তাত আমাৰ খেতিয়কজনৰ কম বেছি 1 মাহ বা তাতকৈ অধিক সময় পৰিশ্ৰম জড়িত হৈ থাকে। খেতিয়কজনে পথাৰত ৰোৱা ৰুই প্ৰায় 4 মাহৰ পাছত ধান কাটিবলৈ গ'লে ভাল উৎপাদন বিচাৰিলে ক'ৰ পৰা পাব? এতিয়া মূল কথা হ'ল আমি কেনেকৈ আৰু কি সাৰ প্ৰয়োগ কৰিলে ধান খেতিত অধিক উৎপাদন পাব পাৰোঁ। খেতিয়কজনে পথাৰখন ৰোৱা 20 পৰা 25 দিনৰ পাছত সাৰ দিব। 20 পৰা 25 দিনৰ আগত সাৰ নিদিব। ভালদৰে ৰোৱাখিনি সজাল ধৰিব দিব। এতিয়া আহিল আপোনালোকে 1 বিঘা মাটিত কিমান পৰিমাণৰ সাৰ দিব। আপোনালোকে 1 বিঘা মাটিত সাৰ প্ৰয়োগ কৰিব হ'লে নাইট্ৰজেন সাৰ ইউৰিয়া দিব 15 পৰা 20 কেজি আৰু পটাছ MOP দিব 10 পৰা 12 কেজি। নাইট্ৰজেন সাৰ ইউৰিয়া বিষয়ে প্ৰায় সংখ্যক খেতিয়কে অৱগত। নাইট্ৰজেন সাৰ দিলে গছ বৃদ্ধি হোৱাত সহায় কৰে আৰু MOP পটাছ দিলে ৰোৱাখিনি শাখা বৃদ্ধি হয়। আপোনালোকে জানে ৰোৱাখিনি যদি ব্ৰাঞ্চ বেছি হয় তেতিয়া আপোনালোকৰ ধানৰ থোক বেছি হ'ব আৰু তেতিয়া অধিক উৎপাদন পাবলৈ সক্ষম হ'ব। লগতে আপোনালোকে ৰোৱাখিনিত হিউমিক এচিডো দিব পাৰে। হিউমিক এচিড দিলে গছৰ শিপা বৃদ্ধি হোৱাত সহায় কৰে। হিউমিক এচিড পথাৰখনত নিদিলেও হয় যদি আপোনালোকৰ পথাৰখনত পচন সাৰ গোবৰ সাৰ দিয়া থাকে। সকলো খেতিয়কে পথাৰত ৰাসায়নিক সাৰ দিব তেনে কোনো কথা নাই। কিছুমান ঠাইত ৰাসায়নিক সাৰ নিদিলেও ভাল উৎপাদন পায়। আপোনালোকৰ খেতি মাটিখিনিত যদি কমেও 15 মোন ধান উৎপাদন হয় পৰাপক্ষত ৰাসায়নিক সাৰ দিয়াৰ পৰা বিৰত থাকিব। তেনে মাটিত ৰাসায়নিক সাৰ দিয়াৰ প্ৰয়োজন নাই। যিবোৰ মাটিত 7 পৰা 10 মোন ধান উৎপাদন হয় তেনে মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব পাৰে। পৰাপক্ষত ৰাসায়নিক সাৰ পৰিৱৰ্তে পচন সাৰ গোবৰ সাৰ আদি দিও ভাল উৎপাদন ল'ব পাৰে। শেষত কৃষক বন্ধু ধান খেতিৰ সাৰ দিয়া সম্পৰ্কে মোৰ ভিডিঅ'টো চাই অকণমান যদি উপকৃত হৈছোঁ বুলি ভাবে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।